हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। आज आमी এই ভিডিওটিত ডিলিজেন্স, ডিলিজেন্ট और ডিলিজেন্টলি এই তিনিটা শব্দৰ অসমীয়া শব্দৰ অৰ্থ জানিম। আহক আমি আৰম্ভ কৰোঁ। ডিলিজেন্স, ডিলিজেন্স শব্দৰ অসমীয়াত অৰ্থ হ'ব পৰিশ্ৰম বা কৰ্মতৎপৰতা বা যত্ন বা কৰ্তব্যনিষ্ঠা বা দায়িত্ববোধ। ডিলিজেন্ট, ডিলিজেন্ট শব্দৰ অসমীয়াত অৰ্থ হ'ব পৰিশ্ৰমী বা কৰ্মতৎপৰ বা যত্নশীল বা কৰ্তব্যনিষ্ঠ। ডিলিজেন্টলি, ডিলিজেন্টলি শব্দৰ অসমীয়াত অৰ্থ হ'ব পৰিশ্ৰমেৰে বা যত্নৰে বা কৰ্তব্যনিষ্ঠা সহিত। Please like, share and subscribe for more videos.